गोजोन्थों नोंथांमोनखौ आंनि गोसो गोरबोजों बरायनानै लाग्रानै थाबाय। बे समाव नोंथांमोननि गेजेराव आङो लाबोनो सानदों दानो जिएसपिनि आफादगिरि नब सरनियाया बिथाङा जे बुंदों दानो बिपिएफजों लोगो जानानै बिथांमोना गेलेयोब्ला 30टा सिटखौ देरहानो हागोन। थारमाने बिथाङा गावखौहाय किं मेकार हिसाबै लानानै दङ बेखौ जोङो नुनो मोन्दों। आरो बिथाङा दि हास्थायदों दिनै बिपिएफनिफ्राय हाग्रामा महिलारिखौनो सिफ जाजानो। नोंथांमोना सोरखौ हास्थायदों नोंथांमोना कमेन्ट खालामहर। आरो दानो जोङो नुनो मोन्दों रायजो राजाफोर बे गोबांथार बिथांमोननि जायगायावबो 40टा सिटनि गेजेरावहाय 200 जन सुबुङा दिनैहाय बर'फोरनिफ्रायबो केन्डिडेट जानो थाखाय रेडि जानानै दङ होननानै बिथाङा ससियेल मिडियानि गेजेरजों बुंबाय। बियो थारैनो जोंनि बर' हारिनि थाखाय बा बिटिसि एरियानि थाखाय मोजां जागोनखौ नोंथांमोनहा सानो नामा? दिनै जायनाखि जिएसपिआव लोगो लानानै माखासे भट बोखावनो थाखाय सानोब्ला बे गावबागावनि खोथासो। आरो सोरबाया जुदि देरहानो सानदोंब्ला बेबो मोनसे हारिनि थाखाय मोनसे खहा होननानै आङो सानो। रायजो राजाफोर जिएसपिआव हाबनानै जुदि बिथांमोनजों जुदि भट गेलेहैयोब्ला आरो बिथांमोननि केन्डिडेट जाहैयोब्ला नोंथांमोना मा सानो बेखौहाय कमेन्ट खालामहर। आं आम आदमि पार्टी तरफनिफ्राय बेखौनो बुंनो हास्थायदों जे जिएसपिजों जायफ्रानाखि आदिबासियानो होन जेखि गुबुन ट्राइब कास्टनि मानसियानो होन दिनै बिथाङा बर' बिभाजन खालामनानै 10 बोसोर नुकसान खालामबोबाय। नब सरनियाथ 10 বছর এমপি হয়ে পেলাই আমার বিটিসি টু बर' করি পেলাই বহুত নুকसान করি গৈছে। बेनिखायनो गासै जोंनि बिटिसिआव थानाय गासै जनगोष्ठीयानो खौसेथि जानानै गोजोन थासारिखौ हास्थायनाया मोजां होननानै आङो सानो। दिनै नब सरनिया दिनै ससियेल मिडियानि गेजेरजों बिथाङा मा बुंदों आरो प्रमद बर'खौ दिनैहाय जोंख्लायनानै दिनैहाय हाग्रामा महिलारिखौ मानो थाखाय लाबोनांगौ बिथाङा ससियेल मिडियानि गेजेरजों मा बुंदों नोंथांमोना गासै खोनासंखांनायनि उनावहाय नोंथांमोना कमेन्ट खालामहर। आरो चेनेलखौ दासिमबो साबस्क्राइब खालामाखैब्ला नोंथांमोना साबस्क्राइब खालाम। बेबायदिनो बेसेन गोसा निउसखौ नोंथांमोना नुबाय थानाय बायदि। তেওঁলোকক কেৱল ক্ষমতাটো লাগে, তেওঁলোকে এই সমস্যাবিলাক সমাধান নকৰে। আমি ভূমিৰ সমস্যা কওক, ভাষাৰ সমস্যা কওক, গাঁও গঠনৰ সমস্যা কওক, ইভেন চিডলিঙৰ সমস্যা কওক, তাৰ লগতে আমাৰ যিবিলাক কিছু দ্বিবতা এনআৰচিৰ সমস্যা আছিল এইবিলাক একো ক্ষেত্ৰত তেওঁলোকে এটা ভাল পজিটিভ পদক্ষেপ ল'ব পৰা নাই। গতিকে মই ভাবোঁ যে ৰাইজে কেৱল সূতা কম্বলৰ কাৰণে যদি ভোট দিয়াৰ কথাটো বেলেগ, কিন্তু যদি অধিকাৰৰ প্ৰশ্নত ভোট দিয়ে তেতিয়াহ'লে মই ভাবোঁ বিজেপি ইয়াত বহুত বেছি কিবা কৰিব নোৱাৰিব। কিন্তু জিএছপি একাংশ লোক বিজেপি যোগদান কৰিছে নিশ্চিতভাৱে এইটো আমি শুভেচ্ছা জনাইছোঁ। আজি আমি সেইকাৰণে কৈছোঁ, দুখ পাইছোঁ যে আমাৰ যিসকল গৈছে তেওঁলোকক কিন্তু সন্মুখত বহিব নিদিয়ে, ডাইচত বহিব নিদিয়ে। যি বিটিচি ৰাইজে আঠে বেঠে তেওঁলোকক সন্মুখত বহাইছিলে, চেয়াৰখন এৰি দিছিলে, আজি তেওঁলোকৰ যিটো অৱস্থা আমি দুখ পাইছোঁ। যদি তেওঁলোকৰ ব্যক্তিগত কেৱল 2-এটা টকা পইচাৰ কাৰণে গৈছে তাত আমি কি ক'ব লগা আছে? আমিতো চবকে কৈছোঁ যদি কোনোবা পাৰ্টিত গৈ ইনকাম কৰিব পাৰে, পৰিয়াল চলাব পাৰে, চলাওক না। গতিকে তেতিয়াৰ পৰাই তেওঁলোকে নিজৰ অধিকাৰ বা প্ৰশ্নখিনি কিন্তু হেৰাই গৈ তেওঁলোক মৰ্যাদাত নোহোৱা হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা সমিতিৰ যিটো বিভাজিত ভোটসমূহক একত্ৰিতকৰণৰ ক্ষেত্ৰত কেনেদৰে চাওক, ব্যক্তিগতভাৱে মই বা আমাৰ পাৰ্টি হিচাপে আমি সকলোকে কৈছোঁ, আমি সেইকাৰণে কোনো নাম ধৰি কোৱা নাই। অবাতে এৰাবাতে যদি যায় সেইটো কেতিয়াও কাৰো কাৰণে ভাল নহয়। এই প্ৰক্ৰিয়া আৰম্ভ হ'ব, অলৰেডি দায়িত্ব দিয়া হৈছে, কথা পাতিব। আৰু মোৰ বিশ্বাস এইবাৰ অৱশিক্ষা সমিতিৰ নামত বা এনেকুৱা নামত ভোটবিলাক ডিভিজন নহয়। গতিকে তেওঁলোকেও বুজক, অৱশিক্ষা সমিতিৰ যিবিলাক আন্দোলন সংগ্ৰামৰ কাৰ্য আছে তাত আমি নিশ্চয় সমৰ্থন কৰিম। ৰাজনৈতিকভাৱে তেওঁলোকে জিএছপিৰ লগত লগ লাগি কামখিনি কৰক, আমি এইটো বিচাৰিম। আৰু আমি আকৌ বৰ এনেকুৱা ধৰণৰ সংঘাত বা এনেকুৱা ধৰণৰ কথা বাৰ্তা বেছি চৰ্চা হওক, আকৌ এনেকুৱা হয়, আমি কিন্তু এইটো নিবিচাৰোঁ। কাৰণ এইটো টোটেলি ৰাজনৈতিক কথা হিচাপে ইতিমধ্যে কমিটিৰ কাৰণে দায়িত্ব দিয়া হৈছে। তেওঁলোকক কমিটিবিলাক যিহেতু বনাব দিয়া আছে, টোটেল কমিটিবিলাক যেতিয়া হ'ব আপোনালোকে জানে যে বুথ লেভেলৰ পৰা সমৰ্থন আহিব। ব্লকবিলাকে যিহেতু সমষ্টি কমিটি হ'ব তেওঁলোকে জিলালৈকে পঠাব, জিলা চেণ্টাৰলৈকে পঠাব। আৰু যিহেতু এটা টিম থাকিব তেওঁলোকে চিলেকশ্যন কৰিব। নিশ্চিতভাৱে থাকিব। কাৰণ আমি বিগত সময়ত আমি দেখিছোঁ যে আমাৰ তেতিয়া সমস্যাও আছিলে, বহুত এনেকুৱা কেণ্ডিডেট আমাৰ নাছিল। কিন্তু এইবাৰ 40টা সমষ্টি খেলাৰ কাৰণে প্ৰায় 200 কেণ্ডিডেট আমাৰ কাৰণে আছে। বিশেষকৈ আমাৰ বড়ো ভাইসকলৰ বহুতে ইতিমধ্যে জিএছপিৰ পৰা খেলিম বুলি তেওঁলোকে ৰেডি হৈ আছে। গতিকে তেনে ক্ষেত্ৰত এইবাৰ কেণ্ডিডেটৰ অভাৱ নহ'ব। আৰু সেই ক্ষেত্ৰত আমি প্ৰথমতে ক'ম তেওঁলোকে যে নিজৰ যিটো মণ্ডল আছে মণ্ডলৰ পৰা তেওঁলোকে আহক, তেতিয়াহ'লে নিশ্চিতভাৱে এইটো হ'ব। আৰু আমি বিগত সময়ত ইলেকশ্যন হাৰাৰ আমাৰ ঘনশ্যাম দাসৰ নিচিনা কমাণ্ডাৰশ্বিপ কৰিব পৰা আমাৰ কেণ্ডিডেট আছিল, সেইটো এটা মেইন কাৰণ। কিন্তু তেতিয়া পৰিস্থিতি বেলেগ, এতিয়া যদি পৰিস্থিতি ভাল হৈছে এতিয়া আমি সবল শক্তিশালী কেণ্ডিডেট পাম বুলি ভাবোঁ। আপুনি যদি গ্ৰাছৰুটত যায়, গ্ৰাউণ্ডত যায়, তেওঁলোকৰ এটা সিদ্ধান্ত লোৱা এটা ছিষ্টেম এটা আছে।
কিন্তু গোটেই মানুহখিনি বিচাৰে যদি GSP সমৰ্থন পায় তেতিয়াহ'লে তেওঁলোকেও জানে যে 15 পৰা 20টা তেওঁলোকে জিকিব পাৰে। কাৰণ আজিও কৈছোঁ যদি আজিৰ পৰিস্থিতি ইলেকশ্যন হয়, যদি BPF সকলে চবে অকলে খেলে, BPF জিকি বহুতৰ হাৰি যাব। কিন্তু GSP এলায়েন্স থকাৰ লগে লগে আমাতকৈ বেছি তেওঁলোকৰ লাভ হ'ব। কাৰণ আমি কৈছোঁ নহয়, আমি 10 বা 5,000 ভোট দিব পৰা প্ৰায় সমষ্টিতে আছে। গতিকে আমি 10টা সমষ্টিত বা 15টা সমষ্টিত আমি কেনেকৈ 20,000 ভোট ল'ব পাৰোঁ সেইটো আমাৰ কৰিব লগা আছে। তাৰপিছত 10ৰ পৰা 15,000 বা 5,000 ভোট আমি কেনেকৈ দিব পাৰোঁ সেইটো কৰিব লগা। আমাৰ GSP সমূহ শুভাংশী সমৰ্থক লগতে আমাৰ সক্ৰিয় সদস্যসকলৰ শেহতীয়া যিখিনি ঘটনা পৰিঘটনা আৰু আহি থকা পৰৱৰ্তী দিনত যিখিনি বিষয় সেইখিনিক লৈ সকলোকে জাগৃত কৰাৰ কাৰণে কৰা হৈছে। আৰু এই জনজাগৰণৰ সভা আৰম্ভণি হৈছে আৰু ইয়াৰ পিছত আকৌ এনেকুৱা ধৰণে প্ৰক্ৰিয়া চলি থাকিব। যিহেতু BPF প্ৰথম কথা হ'ল তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ, লগতে আমাৰ মানুহখিনিও কৈছোঁ, আমাৰ GSP শুভাংশী সমৰ্থক বুলি কৈছোঁ, তেওঁলোকে যদি লগ হ'ব আপোনালোকে কেলৈ নোৱাৰে। আৰু সেইটো কাৰণে আজি অলৰেডি প্ৰস্তাৱ লোৱা হৈছে, বিভিন্ন আমাৰ জাতীয় দল সংগঠন আদি কৰি আমাৰ যিমানবিলাক কিছু ইফাল সিফাল হৈ আছে গোটেইখিনি কথা পতাৰ কাৰণে অলৰেডি দায়িত্ব দিয়া হৈছে, আমাৰ কমিটিৰ দায়িত্ব দিয়া হৈছে। আৰু লগতে যদিহে BTCৰ এই সমস্যাখিনি সমাধান আছে তেওঁলোকে লগো হয়, আৰু যদি আমাৰ ৰাইজৰ সমস্যাখিনি সমাধানৰ তাত সেইটো এজেণ্ডা থাকে তেতিয়া নিশ্চিতভাৱে তেওঁলোকক আমি সহযোগ কৰিম। কাৰণ আপোনালোকে জানে যে ইয়াত ৰাষ্ট্ৰীয় দল সংগঠনবিলাক অহাৰ লগে লগে ইয়াৰ সমীকৰণটো অলপ সলনি হৈ যায় বা ইয়াত এটা পৰিৱেশ এটা বিনষ্ট হৈ যায়। গতিকে সেইকাৰণে ইয়াৰ যিসকল আঞ্চলিক দল আছে, BPL কওক, BPF কওক বা GSP কে কওক, গোটেইখিনি লগ লাগি এটা প্ৰচেষ্টা আগবঢ়ায় তেতিয়াহ'লে মই ভাবোঁ ভাল কথা। কিন্তু আজিৰ দিনত যিটো পৰিস্থিতি যে আমি প্ৰমোদ বৰুৱাই যে চিফ বনাইছিলোঁ, আমি তেওঁলোকৰ এজেণ্ডা কথাখিনি কৈছিলোঁ যে এটলিষ্ট আমাৰ ৰাইজৰ ভূমি সমস্যা, ভাষাটোৰ ক্ষেত্ৰত যিটো ডিভিজন আছে, তাৰ লগতে গাঁও গঠনে আদি কৰি এই বিষয়বিলাকত আমি এটা পজিটিভ ভূমিকা লোৱাৰ কথাটো কৈছিলোঁ। কিন্তু তেওঁলোকে এইটো নকৰিলে। সেইকাৰণে আমি কৈছোঁ আজিৰ দিনত আমি পিপলৰ লগত আমি GSP হিচাপে কথা পতাৰ সিদ্ধান্তত আমি লোৱা নাই। কিন্তু BPF হিচাপে আমি চাইছোঁ যে কাৰণ আগ্ৰহ মূল্য এটা যথেষ্ট মেচিউৰ হৈছে বা তেওঁ আমাৰ এজেণ্ডাখিনি কথাটো কৈছে। সেইকাৰণে এজেণ্ডা বিশেষ যদি তেওঁলোকৰ লগত হয় তেতিয়াহ'লে কথা বেলেগ। আৰু মই ভাবোঁ যদি PPL BPF একলগ হয় তেতিয়াহ'লে GSPৰ কাৰণে ভাল কথা হ'ব। তেতিয়া আমাৰ যিখিনি মানুহ বিভাজিত হৈছে তেতিয়া একত্ৰিত হ'ব। আজি আমি 25% কথা কৈছোঁ 10টা সমষ্টি জিকা, তেতিয়া হয়তো আমি 20টা সমষ্টি জিকাৰ কাৰণে ইলেকশ্যন খেলিব পাৰিম। আৰু মই কৈছোঁ ৰাজনীতিত এখন দুৱাৰ আমি খুলি দিছোঁ, গতিকে আৰু বাকী দুৱাৰ খিৰিকীবিলাক খোলা যাব সময়ত। সেইটো কাৰণে নিশ্চয় সময়ৰ কাৰণে অপেক্ষা কৰিব লাগিব। হওক আমি BTC চিফ হোৱাৰ আমাৰ সপোন নাই। কাৰণ কথাটো এইটো কৈছে BTCত আমি সমাধানৰ কাৰণে আহিছোঁ, সংঘাতৰ কাৰণে অহা নাই। কাৰণ আমাৰ ৰলটো কি হ'ব আমি জানো যে BTCত প্ৰায় আমাৰ বড়ো ভাইসকলৰ 12,000 মান শ্বহীদ হৈছে, বাকী আধা যিবিলাক কাষ্টৰ মানুহ তেওঁলোকৰ 50,000 শ্বহীদ হৈছে। এই 60-70,000 মানুহ শ্বহীদৰ বিনিময়ত যিখন আজি BTR বা BTC হৈছে তাত পুনৰ সংঘাতক পুনৰ এনেকুৱা ধৰণৰ হোক আমি কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে নৱসেনাৰ ৰলটো ইয়াত সদায় বা GSP ৰলটো সদায় থাকিব, সংঘাত নিৰাময়ৰ ৰলটোহে থাকিব। ইয়াত আমি সংঘাত লগাৰ পক্ষত নাই। GSP মতে হাগ্ৰামা মূল্য চিফ হ'ব লাগে। চাওক আজিৰ দিনত যিটো পৰ্যায় আৰু গাঁও লেভেলৰ যিখিনি কথা বহুতেই বিচাৰে যে প্ৰমোদ ডাঙৰ এটা সুযোগ পালে তেওঁ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে। ইয়াত যিহেতু বিকল্প কোনোৱেই নাই, গতিকে বিকল্পৰ খাতিৰত হয়তো হাগ্ৰামা মহিলাই কথাটো কৈছে। যদি হাগ্ৰামা মহিলাই ডাঙৰীয়া আগৰ নিচিনা ভাবে তেতিয়া নহ'ব। কাৰণ তেওঁলোকৰ এতিয়া যিবিলাক কথা বাৰ্তা বা মেচিউৰিটি যথেষ্ট বাঢ়িছে। গাঁও লেভেলৰ MLA ৰ পৰা MCLৰ পৰা EMৰ পৰা যিসকল আছিল তেওঁলোকে কথা পাতি আছে। আৰু সঁচাকৈ মই আজি কৈছোঁ যদি আজিৰ এই পৰিস্থিতি থাকে আৰু GSP আৰু যদি BPF এলায়েন্স হয় তেতিয়াহ'লে নিশ্চিত আৰু 30টা চিটত আমি জিকিব পাৰিম দুইটা এলায়েন্স। যিহেতু মই হাতত তথ্য মই নকওঁ, তথাপিতো মই ওদালগুৰিৰ পৰা মই কৈছোঁ, ওদালগুৰিৰ পৰা এনেকুৱা কথা কৈছে যে তাত যিমানবিলাক মোটামুটি খাদানবিলাক চলি আছে বেছিভাগ অবৈধভাৱে চলি আছে। বহুত মোক কিছুমানে কৈছে প্ৰায় 93টা এনেকৈ চলি আছে। 92 ডেইলি কোনোবা অফিচাৰবিলাক 1 লাখ টকা পায় নেকি, কথাটো পায় নে কি নাপাত নাজানো মই, কিন্তু এনেকুৱা কথা কৈছে। গতিকে মই ভাবোঁ এইবিলাক কথা নিশ্চিতভাৱে যেতিয়া আচল ফিল্ডত আহিব সত্য কথাবিলাক তথ্যবিলাক ওলাব। গতিকে আমি বিচাৰোঁ যে ফৰেষ্টৰ পৰা ৰয়েলটিটো বেছিকৈ আহক। এতিয়া ৰয়েলটি কিমান দেখাইছে তেওঁলোকে, ৰয়েলটি কৰিব পাৰিলে নাই। শ্ৰীৰামপুৰ গেটৰ কথাবিলাক আহিছে। আমিতো কৈছিলোঁ যে আমাৰ যদি ভাল চৰকাৰ হয় আমি তাত নিশ্চয় চেছ লগাই দিম, আমি কাৰণে কোনো চিণ্ডিকেট নালাগাওঁ। চেছ লগালে আপুনি 100 টকা লগালেও 1000 টকা হ'ব, 1000 কোটি টকা হ'ব। গতিকে প্ৰমোদ বৰডাঙৰীয়া সেইবিলাকত ব্যৰ্থ আছে। তেওঁলোকে চিফ চিডিউল হিচাপে যদি তাত আমাৰ কাৰ্বি আংলঙৰ CMে যদি তাত টেক্স লগাব পাৰে তেওঁ কেলৈ লগাব নোৱাৰে। আৰু তেওঁলোকে হয়তো ভাবে টেক্স লগালে কি চিণ্ডিকেটটো বন্ধ হৈ যাব। টেক্সটো লাগাব, টেক্সটো লগালে হ'ব BTC ৰাইজৰ সুবিধা হ'ব। চিণ্ডিকেট চলি আছে BTCত এই কথা কিন্তু ডেইলি আপোনালোকৰ নিউজতে বাচি আছে। মই তাৰ পৰা এই কথাখিনি ভাবোঁ যে নিশ্চয় আপোনালোকে তথ্য প্ৰমাণ নহ'লে এইবিলাক নচলায়। নিশ্চিতভাৱে তথ্য প্ৰমাণ আছে, তাৰ কাৰণে চলিছে। সেইকাৰণে আমি প্ৰথমতে তেওঁক কৈছিলোঁ, আমি যিটো ছাপোৰ্ট কৰিছিলোঁ যে এইখিনি সমস্যা সমাধান কৰি মানুহখিনি বিশ্বাসৰ ৰাস্তাত লৈ আগবাঢ়ক। কাৰণ আজি যদি তেওঁলোকে আকৌ বৰ ৰাজনীতি কৰিব যায় মই ভাবোঁ ফেইল হ'ব তেওঁলোকে। ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক লৈ তেওঁলোকৰ সমস্যাখিনি সমাধানৰ স্বাৰ্থত আমি আগবাঢ়িব লাগিব। ইয়াতো কোনো বাংলাদেশী নাই, ইয়াত অসমৰে মানুহ, ইয়াত ইয়াৰে মানুহ। আজি যদি A ব্লক B ব্লকৰ মানুহখিনি যদি তেওঁলোকে মানে মাটিটো নাপায় তাতকৈ লজ্জাৰ দুখৰ কথা কিবা জানে। আজিতো থমনা কলেজে স্বীকৃতি নাপায়, 16খনহে কলেজ আছিলে।
ইয়াতে বিজেপিও চৰকাৰ আছে ইউ পি পিও চৰকাৰ আছে যদি 10খান ল'ব পাৰে 2 বছৰ 16খান কেলে আমি 5 বছৰ ল'ব নোৱাৰোঁ আমি এইটো কথা কৈছিলোঁ নহ'লে সেইখিনি কথা হ'লে আমি ল'ব হয় না সেইখিনি কথা ক'বই নালাগে